কাবেৰী, ল'ৰা ঘৰৰ মানুহে তোক পচন্দ কৰিছে আৰু বিয়া ঠিক হৈ গ'ল। এতিয়া ল'ৰাৰ দেউতাকৰ গা ভাল নহয়, সেয়ে তেওঁ তোক চাবলৈ আহিব নোৱাৰিলে। কিন্তু তেওঁ তোৰ ফটো চায়ে তোক পচন্দ কৰিছে। ল'ৰাজনক তইতো লগ পাইছই, তোৰ এই সম্পৰ্কটো পচন্দ হৈছেনে? তাইৰ মাক গীতাঞ্জলীয়ে তাইক সুধিলে। তেতিয়া কাবেৰীয়ে লাজ লাজকৈ হয় বুলি মূৰটো জোকাৰিলে। এনে তাইৰ জীৱনটোৰ পৰা বিৰক্ত হৈছিল আৰু অতি সোনকালে বিয়া হৈ নিজৰ ঘৰ এখন সাজিব বিচাৰিছিল। এনেও তাই জীৱনত বহুত ভুল কাম কৰিছিলে আৰু এতিয়া তাই নিজৰ ভুল শুধৰাবলৈ বিচাৰিছিল। কিন্তু কথাতে আছে ন, যে সময়ৰ লগত ভুল লুকাব পাৰি, কিন্তু ভুলে সদায় আমাৰ ছাতৰ দৰে আমাৰ পিছত পৰি থাকে আৰু এদিন নহয় এদিন আমাৰ ভুলে আমাক গিলি থৈ যায়। ঠিক তেনেকৈয়ে কাবেৰীৰ লগতো হ'বলৈ গৈ আছিল। কিন্তু তাইৰ এতিয়া এনেকুৱা লাগি আছিল যে তাইৰ জীৱনটোত এটা সুখময় পৰিৱৰ্তন হ'বলৈ গৈ আছে। এনে কাবেৰীৰ পতনৰ কাৰণ বেলেগ নাছিলে, আছিলে তাইৰ উচ্চাকাংক্ষা মনোভাৱ। মধ্যবিত্তীয় পৰিয়ালত ডাঙৰ হোৱা কাবেৰী যেতিয়া কলেজ পালে, তেতিয়া কলেজৰ পৰিৱেশ দেখি তাই আচৰিত হৈ গ'ল। কলেজত বহুত ধনী ঘৰৰ ছোৱালীও পঢ়িবলৈ আহিছিল। তেওঁলোকক দেখি কাবেৰীৰো দামী মেকআপ আৰু ফেশ্বনৰ চখ হ'বলৈ ধৰিলে। কিন্তু কাবেৰীৰ দেউতাকৰ ওচৰত ইমান পইচা নাছিল। এতিয়া কাবেৰীও যিকোনো প্ৰকাৰে পইচা উপাৰ্জন কৰিবলৈ বিচাৰিলে। কিন্তু য'ত তাই পইচা উপাৰ্জন কৰিবলৈ কাম পাইছিল, তাত তাই বহুত কষ্ট কৰিবলগীয়া হৈছিল। লাগিলে টিউচন পঢ়োৱাৰ কামেই হওক বা কোনো দোকানত পাৰ্ট টাইমৰ কামেই হওক, কষ্ট বহুত আছিলে আৰু পইচাও তাই বহুত কম পাইছিলে। ইয়াৰ মাজতে তাইৰ বান্ধৱী এজনীৰ পৰা গম পালে যে তাই কম সময়তে বেছি টকা উপাৰ্জন কৰিব পাৰে। মাত্ৰ তাৰ কাৰণে তাই সদায় বেলেগ বেলেগ পুৰুষৰ লগত নিশা কটাব লাগিব। প্ৰথমতে কাবেৰীয়ে এই কথাটো বেছি ভাল নাপালে, কিন্তু তাইৰ হেঁপাহে কেতিয়া তাইৰ মৰ্যাদাৰ ৰেখাক মোহাৰি পেলালে তাই গমেই নাপালে। কাবেৰীৰ লাহে লাহে এইবিলাকৰ অভ্যাস হ'বলৈ ধৰিলে। তাই ৰাতি কল চেণ্টাৰত কাম কৰাৰ অজুহাতত ঘৰৰ পৰা ওলাই আহিছিল। এনেকৈ মাক দেউতাকক মিছা কথা কৈ কৈ তাই বহুত সোনকালে ধনী হৈ গ'ল। এতিয়াতো তাইৰ মনোভাৱেই সলনি হৈ গৈছিল। তাইৰ এনেকুৱা লাগিছিল যে তাইৰ দেউতাকে ইমান কষ্ট কৰি কি উপাৰ্জন কৰিলে ইমান বছৰে। লাহে লাহে তাইৰ অহংকাৰে তাইক গ্ৰাস কৰিবলৈ ধৰিলে। এতিয়া মাজে মাজে তাইৰ ভয় লাগিছিল যে যদি কোনোবাই গম পায় যে তাই কি কাম কৰি পইচা উপাৰ্জন কৰি আছে, তেতিয়া কি হ'ব? তেতিয়াতো তাইৰ গোটেই জীৱনটো ধ্বংস হৈ যাব। প্ৰথমতে তাইৰ এই কাম কৰি খুব ভাল লাগিছিল, কিন্তু লাহে লাহে এতিয়া তাইৰ মন নোহোৱা হৈ পৰিল। পইচাটো তাই বহুত উপাৰ্জন কৰিছিল, কিন্তু তাই সমাজত নাম অৰ্জন কৰিব নোৱাৰিলে। বৰঞ্চ তাইৰ প্ৰতিটো খোজতে বদনামৰ ভয়ে আগুৰি ধৰিছিল। এনেকুৱা পৰিস্থিতিত যেতিয়া কোনো ল'ৰাৰ ফালৰ পৰা সম্পৰ্ক আহিছিল, তেতিয়া তাই এইটো ভাবি ভয় কৰিছিল যে কেনেবাকৈ যদি ল'ৰাজন তাইক গ্ৰাহক ওলায়। তেনেতে তাই দিবাকৰ নামৰ ল'ৰা এজন লগ পালে আৰু দিবাকৰৰ তাইক পচন্দ হ'ল। এতিয়া তাই ভাবিবলৈ ধৰিলে যে এতিয়া এই সকলো কুকাৰ্যবিলাকৰ পৰা আঁতৰি ভাল পথত চলিম আৰু মোৰ পৰিয়াল ভালকৈ চলাম। আৰু এনেকৈ তাইৰ আজি বিয়াৰ দিন ঠিক হৈ গ'ল। এতিয়া কাবেৰীয়ে বহু আশাৰে দিবাকৰৰ কইনা হ'বলৈ বাট চাই আছিল। চাওঁতে চাওঁতে তাইৰ বিয়াৰ দিনটো আহি পালে। বহুত ধুমধামেৰে কাবেৰী আৰু দিবাকৰৰ বিয়া হৈ গ'ল। বিয়াৰ পিছত কাবেৰী যেতিয়া শহুৰৰ ঘৰত গ'ল, তেতিয়া তাই বহুত আনন্দিত হৈছিল। তাইৰ শাহুৱে বহুত মৰমেৰে তাইক আদৰিলে। দিবাকৰেও মাজে মাজে তাইৰ ফালে মনে মনে চাই আছিল। তেওঁৰ এনেকুৱা মৰম দেখি কাবেৰীয়ে অতীতৰ সকলো কথা পাহৰি মাত্ৰ আগ্ৰহেৰে আহিবলগীয়া জীৱনটোৰ কথা ভাবি আছিল। সকলোবিলাক ধুনীয়াকৈ চলি আছিল। শহুৰৰ ঘৰৰ সিহঁতে থকা ঘৰটো বহুত ডাঙৰ আছিল। সকলোবিলাক কোঠা বৰ ধুনীয়াকৈ সজোৱা আছিল। দিবাকৰেতো তেওঁলোকৰ কোঠাটো কাবেৰীক সুধি তাইৰ মন পচন্দৰ ৰঙেৰে আগতীয়াকৈ সজাই থৈছিল। যেতিয়া তাই ফুলসজ্জাৰ কোঠাত সোমালে, তেতিয়া কোঠাৰ সৌন্দৰ্যতা দেখি তাইৰ চকু থৰ লাগি গৈছিল। এনেকুৱা লাগিছিল যে তাই সপোন দেখি আছে। বিচনাত বগা ৰঙৰ চাদৰৰ ওপৰত ৰঙা ৰঙৰ গোলাপৰ পাহি বিখৰিত হৈ আছিল। কোঠাটোত গোলাপ আৰু ৰজনীগন্ধাৰ সুবাস হেঁপাহেৰে লৈ তাই
ইফালে সিফালে চাবলৈ ধৰিলে। কোঠাটোৰ এচিৰ বতাহে তাইক আমনি কৰিব ধৰিলে। তাই বিচনাত বহি আছিল আৰু ভাগৰ লগা কাৰণে তাইৰ চকু জাপ খাই আহিছিল। তেতিয়াই তাই এটা মিঠা সপোন দেখিলে, য'ত দিবাকৰ তাইৰ ওচৰলৈ আহিলে আৰু বহুত আলফুলে তাইক দুবাহুৰ মাজত লৈ তাইক মৰম কৰিব ধৰিলে। কিন্তু তেতিয়াই কোনোবাই আহি দিবাকৰক চিঞৰি চিঞৰি কয় যে তোৰ পত্নী এগৰাকী চৰিত্ৰহীন মহিলা, তই তাইৰ জীৱনৰ প্ৰথম পুৰুষ নহয়। এই কথা শুনি দিবাকৰ খঙেৰে ৰঙা হৈ গ'ল আৰু সেই সময়তে তেওঁ কাবেৰীক তেনেকৈ কোঠাতে এৰি ঘৰৰ পৰা গুচি গ'ল। আৰু পিছদিনা ৰাতিপুৱা তেওঁৰ মৃত্যুৰ খবৰে গোটেই ঘৰখনতে হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি কৰি দিলে। এই বেয়া সপোনটো দেখি কাবেৰীয়ে চক খাই সাৰ পাই গ'ল। তাইৰ উশাহ চুটি হৈ গৈছিল। তাইৰ মূৰৰ পৰা ঘাম বৈ আছিলে। তাই উঠি এগিলাচ পানী খালে আৰু নিজকে নিয়ন্ত্ৰিত কৰিলে আৰু ভাবিবলৈ ধৰিলে যে এইটোতো মই এটা বেয়া সপোন দেখিলোঁ, আৰু যদি মোৰ স্বামীয়ে মোৰ অতীতৰ কথা গম পায় তেতিয়া ভগৱানে জানে কি পৰিস্থিতি হ'ব। তাইৰ চকুৰ পৰা চকু পানী বৈ আহিল। তেতিয়াই দিবাকৰে কোঠাত প্ৰৱেশ কৰিলে। স্বামীক দেখিয়ে তাই খৰধৰকৈ চকুলো মচিলে আৰু উৰণিখন টানি বহি গ'ল। দিবাকৰে তাইৰ ওচৰলৈ আহিলে আৰু তেওঁ বহু মৰমেৰে তাইৰ উৰণিখন গুচালে আৰু তাইৰ কোমল নৰম হাতখন তাৰ হাতত ৰাখি ক'লে, কাবেৰী, তুমি বহুত মৰম লগা আৰু ধুনীয়া। আমি আমাৰ জীৱনৰ এটা নতুন আৰম্ভণি কৰিবলৈ গৈ আছোঁ। আজি ৰাতি যদি তোমাৰ মোক কিবা ক'বলৈ আছে তেন্তে কৈ দিয়া। চোৱা, মোৰ কথা লুকোৱা আৰু মিছা কোৱা মানুহ একেবাৰে পচন্দ নহয়। সেইকাৰণে মই বিচাৰোঁ যে যদি তোমাৰ অতীতত কিবা এনেকুৱা কথা আছে তেন্তে আজিয়ে মোক কৈ দিয়া। কাবেৰীয়ে ভয় খাই গ'ল। তাইৰ ওঠ দুটা কঁপিবলৈ ধৰিলে। তেতিয়া দিবাকৰে খিলখিলাই হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, আৰে তুমিতো বহুত চিৰিয়াছ হৈ গ'লা। মইতো এনেই ধেমালি কৰি আছিলোঁ। চোৱা, আজি আমাৰ বিয়াৰ প্ৰথম নিশা। সেয়ে আমি ইজনে সিজনৰ লগত বহুত কথা পাতিম, ইজনে সিজনক জানিম। সেয়ে তুমি গৈ সোনকালে কাপোৰ সলাই আহা, কাৰণ তোমাক বৰ ভাগৰুৱা যেন লাগিছে। কাবেৰীয়ে তেওঁৰ কথামতে এটা পাতল নাইটি পিন্ধি তেওঁৰ কাষত বহিল। দুয়োৱে অলপ সময় কথা পাতি থাকিল। তাৰপিছত দিবাকৰে ক'বলৈ ধৰিলে, মোৰ কঁকাল বিষাবলৈ ধৰিছে, আহা আমি বাগৰি দিওঁ। তেওঁলোকে বাগৰিয়ে বহুত সময় কথা পাতিলে আৰু কেতিয়া তেওঁলোক শুই গ'ল গমেই নাপালে। কাবেৰীৰ দিবাকৰক বহুত মৰমীয়াল যেন লাগিছিল, কিন্তু তাইৰ মনত এটা ভয় সোমাই গৈছিল যে যদি কেনেবাকৈ তাইৰ স্বামীয়ে গম পায় যে তাই কেনেকুৱা ঘৃণনীয় কাম কৰিছিল তেতিয়া নাজানো দিবাকৰে কি কৰিব। পিছদিনা কাবেৰীৰ শাহুৱেকে তাইক পাকঘৰলৈ লৈ গ'ল আৰু ক'লে, বোৱাৰী, আজি তোমাৰ প্ৰথম পাকঘৰত প্ৰৱেশ, সেয়ে তুমি সকলোৰে কাৰণে পায়স বনোৱা। কাবেৰী আনন্দ মনেৰে সকলোৰে কাৰণে পায়স বনালে। তাৰপিছত তাই সকলোকে পায়স দিবলৈ ডাইনিং কোঠালৈ গ'ল আৰু সকলোকে এজন এজনকৈ পায়স দিবলৈ ধৰিলে। তেতিয়াই শাহুৱেকে ক'লে, বোৱাৰী, শহুৰ দেউতাক পায়স নিদিয়া নেকি? তেতিয়াই কাবেৰীৰ চকু পিছফালে বহি থকা শহুৰেকৰ ওপৰত পৰিল। শহুৰেকক দেখিয়েই তাইৰ চকু কঁপালত উঠিল। কালি তাই উৰণি লৈ সকলোৰে ভৰি চুই আছিল, সেয়ে তাই বেছি মন নকৰিলে। কিন্তু আজি সন্মুখৰ পৰা তাইৰ শহুৰেকক দেখি তাইৰ মুখৰ বৰণে সলনি হৈ গ'ল, কাৰণ তাইৰ শহুৰেকো এটা সময়ত তাইৰ গ্ৰাহক আছিল। কিন্তু তাইৰ শহুৰেকে তাইক দেখি একো প্ৰতিক্ৰিয়া নেদেখুৱালে। এতিয়া কাবেৰীয়ে কি কৰিব ভাবি পোৱা নাছিলে যে এতিয়া কি পৰিস্থিতি হ'ব। কিন্তু তাইৰ শহুৰেকে মৰমেৰে তাইৰ মূৰত হাত ফুৰাই ক'লে যে, বোৱাৰী, মই আশা কৰোঁ যে এই ঘৰত সকলোকে তুমি মৰমেৰে যত্ন ল'বা। মোৰ ল'ৰাৰ লগতে আমাৰো ধ্যান ৰাখিবা। ৰাখিবানে তুমি? এনেকৈ কৈ তেওঁ এটা অৰ্থপূৰ্ণ হাঁহি মাৰিলে। তেতিয়া কাবেৰীৰ বুকুখন ধপধপাই কঁপিবলৈ ধৰিলে। তাইৰ চকু চলচলীয়া হৈ উঠিল আৰু তাইৰ চকু পানী থাকিবলৈ তৎক্ষণাত তাই তাৰ পৰা আঁতৰি আহিল আৰু বাকী সদস্যসকলক পায়স দিবলৈ ধৰিলে। কিন্তু এতিয়া তাইৰ হাত ভৰি কঁপিবলৈ ধৰিছিল। যিকোনো প্ৰকাৰে তাই তাত অলপ দেৰি ৰখিলে। তাৰপিছত তাই নিজৰ কোঠালৈ গ'ল। এতিয়া তাই একো বুজিব পৰা নাছিলে যে আগলৈ কি হ'বলৈ গৈ আছে। তেতিয়াই তাইৰ শহুৰ তাইৰ কোঠালৈ আহিল আৰু ক'বলৈ ধৰিলে, কাবেৰী, তুমি এনেকুৱা আচৰণ কৰিছা যেন
মই তোমাক প্ৰথমবাৰ দেখিছোঁ। চোৱা, কথাটো হ'ল তোমাৰ শাহুৰ গাত আৰু আগৰ সেই যৌৱনা নাই। আৰু মই হ'লো ৰঙীন চঞ্চল মানুহ। সেয়ে মই বাহিৰত মনে মনে ছোৱালী বিচাৰি ফুৰিবলগীয়া হৈছিল। কিন্তু যেতিয়া মই দেখিলোঁ যে তোমাৰ সম্পৰ্ক মোৰ ল'ৰাৰ কাৰণে আহিছে, তেতিয়া মোৰ মনত এটা কথাই আহিছিল যে যদি তোমাক মই এই ঘৰৰ বোৱাৰী কৰি লওঁ, তেন্তে মোৰ আৰু বাহিৰত যোৱাৰ প্ৰয়োজন কি? তুমি মোৰ কথাটো বুজিব পাৰিছা নহয়? মই তোমাৰ গোপন কথা গোপনে ৰাখিম, তাৰ সলনি তুমি মোৰ কথা গোপনে ৰাখিবা, ইমানখিনিয়ে। এই বুলি কৈ তেওঁ হাঁহি মাৰিলে। তেতিয়া কাবেৰীৰ গোটেই শৰীৰ খঙৰ তাপত পুৰিবলৈ ধৰিলে। কিন্তু তাৰ পিছতে দিবাকৰ কোঠাত সোমাল। তেতিয়া শহুৰেকে কথা সলনি কৰি ক'লে, বোৱাৰী, ঘৰত যদি কিবা বস্তুৰ প্ৰয়োজন হয় তেন্তে তুমি মোক ক'বা। এই বুলি কৈ তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। কাবেৰীৰ এনেকুৱা লাগিছিল যেন মাটি ফাট মেলক আৰু তাত তাই সোমাই যাব। তাইৰ মনটো খং আৰু ঘৃণাৰে ভৰি পৰিছিল। তাৰ পিছতে তাইৰ অন্তৰাত্মাই কৈ উঠিল, যি হৈছে তাত তোমাৰো ভুল আছে। যদি তুমি নিজকে এনে লোকৰ পৰা দূৰত ৰাখিলাহেঁতেন, তেন্তে আজি কাৰো সাহস নহ'লহেঁতেন তোমাক এনেকুৱা কৰিবলৈ। তাইৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে। চাৰিওফালে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ দেখিলে। তাইৰ অতীত তাইৰ চকুৰ সন্মুখত ভাহিবলৈ ধৰিলে। তাই ইমানখিনি জানিছিল যে তাইৰ শহুৰে কাৰো আগত এই কথা নকয়, কিন্তু তেওঁ কাবেৰীৰ বাধ্যতাৰ অবৈধ সুবিধা ল'বলৈ চেষ্টা কৰি আছিল। এতিয়া আৰু কাবেৰীয়ে এইবিলাক সহ্য কৰিব পৰা নাছিল। কিন্তু সকলোতকৈ বেছি খং তাইৰ নিজৰ ওপৰত উঠিল যে তাই টকা পইচাৰ কাৰণে ইমান ঘৃণনীয় কাম কৰিছিলেই বা কিয়। তাই অনুশোচনাৰ জুইত জ্বলিবলৈ ধৰিলে। কিন্তু এতিয়া অনুশোচনা কৰিলে কি হ'ব? এবাৰ যদি মানুহে কুকৰ্ম কৰে তেন্তে তাৰ পৰিণামটো ভুগিবই লাগিব। তাইৰ বিয়াৰ এসপ্তাহ হৈ গৈছিলে। তাই সকলো সময়তে শহুৰক আওকাণ কৰি চলিবলৈ ধৰিলে। কিন্তু তাইৰ শহুৰেকেও সুযোগ বিচাৰি ফুৰিছিল আৰু তাইৰ সন্মুখত তেওঁৰ প্ৰস্তাৱ ৰাখিছিল। এনেকৈ এদিন তাই পাকঘৰত কাম কৰি আছিল। তেনেতে তাইৰ শহুৰ পাকঘৰলৈ আহিলে। তেওঁক দেখাৰ লগে লগে তাই ভয় খাই গ'ল আৰু ওচৰতে থকা চিৰিৰে উঠি তাই চাদৰ ওপৰলৈ গ'ল। কিন্তু তাইৰ পিছে পিছে তাইৰ শহুৰো চাদৰ ওপৰ পালে। সুযোগ দেখি সেই চৰিত্ৰহীন লোকজনে তাইৰ লগত জোৰ জবৰদস্তি কৰিব বিচাৰিলে। কাবেৰীয়ে তাৰ পৰা বাচিবলৈ হাত ভৰি মাৰিবলৈ ধৰিলে আৰু ক'লে, মোক এৰি দিয়ক, মই আপোনাৰ কি অপকাৰ কৰিছোঁ? তেওঁ ক'বলৈ ধৰিলে, মই কেতিয়া ক'লোঁ তই মোৰ অপকাৰ কৰা বুলি? কিন্তু তোৰ দৰে চৰিত্ৰহীন ছোৱালী এজনী মই যি কামৰ বাবে মোৰ ঘৰৰ বোৱাৰী কৰি আনিছোঁ, সেই কামটো মই কৰিহে এৰিম। তেওঁলোকৰ মাজত টনা আজোৰা হৈ থাকোঁতে হঠাতে তাইৰ শহুৰেকৰ ভৰি পিছলি গ'ল আৰু তেওঁ চাদৰ পৰা পিছলি তলত পৰি গ'ল। কাবেৰী শিলৰ মূৰ্তিৰ দৰে থিয় হৈ থাকিল। আজি তেওঁৰ হাতত কাৰোবাৰ প্ৰাণো গুচি গ'ল। অলপ পিছতে কাবেৰী মূৰ্ছা গৈ ছাদত বাগৰি পৰিল। অলপ পিছতে ঘৰত পুলিচ আহিছিলে আৰু পুলিচৰ অনুসন্ধান আৰম্ভ হৈ গৈছিল। আৰু কাবেৰী সেই সময়ত ছাদৰ ওপৰতে আছিলে। সেয়ে পুলিচৰ সন্দেহ চিধাই কাবেৰীৰ ওপৰত পৰিল। কাবেৰীয়ে প্ৰতি মুহূৰ্ততে এই কথাটোৰ ভয় হ'বলৈ ধৰিলে যে কেনেবাকৈ পুলিচৰ অনুসন্ধানত এই কথাটো পোহৰলৈ আহিব নেকি যে তাই কিমান লেতেৰাৰ মাজত ফচি আছে। সেয়ে তাইৰ ভবা আৰু বুজাৰ শক্তি নোহোৱা হৈ গ'ল আৰু ভয়তে তাই ছাদৰ ওপৰলৈ গৈ তাৰ পৰা জঁপিয়াই দিলে। কিন্তু পুলিচে অনুসন্ধান কৰি সকলো কথাৰ ওৰ উলিয়ালে। যেতিয়া সকলোৱে এই সকলোবিলাক সত্যতা গম পালে যে কাবেৰীয়ে বিয়াৰ আগতে কি কাম কৰিছিলে আৰু তাইৰ শহুৰেকো তাইৰ গ্ৰাহক আছিলে, তেতিয়া সকলোৱে স্তম্ভিত হৈ পৰিল আৰু এই পৰিয়ালৰ দুজন সদস্যৰ বেদনাদায়ক ঘটনা দেখি আচৰিত হৈ গৈছিল। কিন্তু বন্ধুসকল, ইয়াতে ভুল দুয়োজনৰে আছিল। শহুৰে ঘৰৰ পৰা ওলাই নিজৰ মৰ্যাদা পাৰ কৰিছিল, সেয়ে তেওঁ তেওঁৰ কৰ্মৰ ফল পালে। আৰু কাবেৰীয়ে বিয়াৰ আগতে যি কৰ্ম কৰিছিল তাই তাৰ ফল পাইছিল। কিন্তু কাবেৰীৰ স্বামী আৰু তাইৰ শাহু নিৰ্দোষী হোৱাৰ পিছতো নিজৰ জীৱনসংগীৰ পাপৰ ফল ভুগি আছিল। সেইকাৰণে কোৱা হয় যে জীৱনত কেতিয়াও বেয়া পথত যাব নালাগে, কাৰণ আৰম্ভণিতে সেই পথ আনন্দময় লাগিলেও অন্তত সেই পথ বৰ বেদনাদায়ক হয়। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।